কিমান যে ভাল লগা আৰু অপূৰ্ব আছিল সেই যুগলবন্দী। নলবাৰীৰ পানীগাঁৱৰ পৰা অহা দীপক শৰ্মাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল তেওঁৰ সেই বাঁহীৰ সুৰ। সকলোৱে একেমুখে স্বীকৃতি দিছিল তেওঁক যে ভাৰতবৰ্ষৰ ভিতৰত তেওঁৰ নিচিনা বাঁহী বজাব পৰা মানুহ নিচেই কম। সেইগৰাকী দীপক শৰ্মা অসমৰ সম্পদ আছিল। আজি আমি আকৌ এটা সম্পদ হেৰুৱালোঁ। অসমীয়া জাতি আৰু অলপ দুখীয়া হ'লোঁ। কিন্তু আটাইতকৈ বেয়া লাগে তেতিয়া, যেতিয়া বাৰে বাৰে উন্মোচিত হয় শিল্পীৰ অভাৱগ্ৰস্ততা আৰু দুৰ্দশাগ্ৰস্ততাৰ বাস্তৱ ছবিখন। এইবাৰো একেই হ'ল। দীপক শৰ্মাই শেষ সময়লৈকে দেখুৱাই থৈ গ'ল যে শিল্পী হোৱাটো ইমান সহজ নহয়। কেনেকৈ অন্তিম সময়লৈকে শিল্পীয়ে যুঁজিবলগীয়া হ'ব পাৰে অভাৱগ্ৰস্ততা আৰু দুৰ্দশাগ্ৰস্ততাৰ সৈতে। দীপক শৰ্মাৰ এই বিয়োগত আজি শোকস্তব্ধ সকলো। যোৱাগৈ এইবাৰ সৰগত জুবিনদাৰ সৈতে যুগলবন্দী সজোৱাগৈ। বিদায়, বিদায় দীপক শৰ্মা, বিদায়।